Hello everyone, আমি আজি আহিবলগীয়া অসম টেট পৰীক্ষাৰ লগত সংগতি ৰাখি অসমীয়া বিষয়ৰ চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ বিষয়ে কিছু আলোচনা কৰিম আৰু তাৰ লগতে 10টা সম্ভাৱনীয় প্ৰশ্ন উত্তৰো আপোনালোকৰ লগত ডিসকাস কৰিম। আৰু আপোনালোকে যদি আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ চাব বিচাৰে তেনেহলে আমাৰ এই চেনেলটো আপোনালোকে এতিয়াই সাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু যোৱা ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেনেহলে আমাৰ চেনেলত আছে চাব পাৰে। আৰু আপোনালোকে যদি আমি দিয়া নোটছখিনি বা পিডিএফ খিনিও চাব বিচাৰে তেনেহলে আমাৰ যেটো টেলিগ্ৰাম গ্ৰুপ আছে সেই টেলিগ্ৰাম গ্ৰুপটোৰ লগত জয়েন হ'ব পাৰে। এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত আমাৰ টেলিগ্ৰাম গ্ৰুপটোৰ লিংক দিয়া আছে। এতিয়া প্ৰথমে আমি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ প্ৰশ্নোত্তৰখিনি আলোচনা কৰাৰ আগতে আমি আজি এটা টকা আমি চাম তেখেতৰ ওপৰত। প্ৰথমতে কোৱা হৈছে যে চন্দ্ৰ কুমাৰ আগৰৱালা এগৰাকী ৰোমান্টিক কবি, অসমীয়া সাহিত্যৰ গীতি কবিতাৰ প্ৰৱৰ্তক আছিল চন্দ্ৰ কুমাৰ আগৰৱালা। ইয়াতে প্ৰত্যেকটো লাইনৰে এটা এটা প্ৰশ্ন হয়, আপোনালোকে যদি চাই গম পাব। তেখেতৰ জন্ম ক'ত কেতিয়া হৈছিল? 1867 চনৰ 28 নৱেম্বৰত তেজপুৰত তেখেতৰ জন্ম হৈছিল। পিতৃ কোন আছিল? এগৰাকী বিশিষ্ট ব্যৱসায়ী আছিল আৰু পিতৃৰ নামটো আপোনালোকে ভালদৰে চাই ল'ব। পিতৃৰ নাম আছিলে হৰিবিলাস আগৰৱালা। তেজপুৰত স্কুলীয়া শিক্ষা শেষ কৰিছিল, কলকাতাত কলেজীয়া শিক্ষা লাভ কৰিছিল, কিন্তু কলেজীয়া শিক্ষা সম্পূৰ্ণ নকৰি কি কৰিলে? দেউতাকৰ ব্যৱসায়তে ধৰিলে। কলকাতাত থকা কালতে লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী লগত চন্দ্ৰ কুমাৰ আগৰৱালাৰ নিবিড় ঘনিষ্ঠতা হৈছিল। তেওঁলোকৰ সহযোগত 1889 চনত কি হ'ল? চন্দ্ৰ কুমাৰ আগৰৱালা দেৱে কলিকতাৰ পৰাই প্ৰকাশ কৰিছিল এখন প্ৰসিদ্ধ আলোচনী। আলোচনীখনৰ নাম কি আছিল? মনত ৰাখিব আপোনালোকে, নিশ্চয় আগতে জানেই, জোনাকী আলোচনী। তেওঁ জোনাকীৰ প্ৰথম দুটা সংখ্যাৰ সম্পাদকো আছিল। দুটা সংখ্যাৰ সম্পাদক মানে প্ৰথম দুটা সংখ্যাৰ মানে প্ৰথম সম্পাদকো অবভিয়াছলি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱেই হ'ব। কলকাতাতে চন্দ্ৰ কুমাৰে আসাম প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ নামৰ প্ৰকাশন প্ৰতিষ্ঠান এটাও মুকলি কৰিছিল। এইটো মনত ৰাখিব আপোনালোকে। 1918 চনত ডিব্ৰুগড়ৰ পৰা তেওঁ সাদিনীয়া বাতৰি কাকত অসমীয়া প্ৰকাশ কৰিছিল। এই কাকতে পাছলৈ 1930 চনত তিনিদিনীয়া শেষত দৈনিক অসমীয়ালৈ ৰূপান্তৰিত হয়। অসমীয়া সাহিত্যত প্ৰতিমাৰ খনিকৰ কাক কোৱা হয়? খনিকৰ বুলি হেতুও জানিলে আপোনালোকে চন্দ্ৰ কুমাৰ আগৰৱালা দেৱক কোৱা হয়। গতিকে প্ৰতিমাৰ খনিকৰ ৰূপে প্ৰখ্যাত চন্দ্ৰ কুমাৰ আগৰৱালা আধুনিক অসমীয়া গীতি কবিতাৰ স্মৰণীয় হোতা আছিল। ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা আগৰৱালাৰ বনকুঁৱৰী নামৰ গীতি কবিতাটিয়েই অসমীয়া কবিতাৰ শুভাৰম্ভ আছিল। তাৰপিছত এতিয়া আমি চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ কিছু আমি ৰচনাৰাজি সম্পৰ্কত জানিম। চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ প্ৰথম কবিতা পুথিখনৰ নাম কি আছিল? প্ৰতিমা। সেইখনৰ চনটো হৈছে 1914 চন, কিন্তু কিছু কিছু কিতাপত 1913 চন বুলিও থাকে। পৰীক্ষাত যদি আপোনালোকৰ অপশ্যন থাকিব নহয় 4টা, অপশ্যনত যদি 1914 চনটো নাথাকি 1913 চনটো থাকে, সেইটোৱে আপোনালোকে লিখি দিব, কাৰণ যেনেকৈ আহিছে তেনেকৈতো লিখিব লাগিব। কিন্তু জেনুইন যিটো হয়, মেইন যিটো হয়, সেইটো হৈছে 1914 চন। খণ্ড কবিতাৰ এই পুথি লক্ষ্মীনাথ বেজবৰুৱাই লিখিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাজ সোণৰ। এই লাইনটো মনত ৰাখিব। ইয়াৰ পিছত চন্দ্ৰ কুমাৰৰ দ্বিতীয় কবিতা পুথিখন হৈছে বিন বৰাগী। ছেকেণ্ড কবিতা পুথিখন বিন বৰাগী প্ৰকাশ হৈছিলে 1923 চনত। তাৰপিছত তেখেতৰ মৃত্যু কিমান চনত হৈছিল সেইটো আমি জানিব লাগিব। তেখেতৰ মৃত্যু হৈছিলে 1938 চনৰ 2 মাৰ্চত। মৃত্যুৰ পাছত 1967 চনত তেওঁৰ আন এখন পুথি প্ৰকাশ হৈছিলে, চন্দ্ৰামৃত প্ৰকাশ হৈছিলে। নামটো মনত ৰাখিব। এতিয়া আমি কিছুমান আমি 1 নম্বৰী কুৱেশ্যন চাম। 1 নম্বৰত আছে অসমীয়া সাহিত্যৰ গীতি কবিতাৰ প্ৰৱৰ্তক কোন আছিল? চন্দ্ৰ কুমাৰ আগৰৱালা। 2 নম্বৰটো চন্দ্ৰ কুমাৰ আগৰৱালাৰ জন্ম কোন চনত হৈছিল? অলৰেডি আমি গমেই পালো চমু টকাটোত যে 1967 চনৰ 28 নৱেম্বৰৰ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজান গাঁৱত হৈছিল। ৰোমান্টিক কবি বুলি কাক কোৱা হয়? চন্দ্ৰ কুমাৰ আগৰৱালা দেৱক কোৱা হয়। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰ কুমাৰ আগৰৱালা আছিলে। তাৰপিছত ইয়াতে 5 নম্বৰতে আছে প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰ কুমাৰ আগৰৱালা দেৱক কোৱা হয়। 6 নম্বৰ প্ৰশ্নটো মই আপোনালোকক জানিবৰ কাৰণে দিছো যে চন্দ্ৰ কুমাৰ আগৰৱালা দেৱৰ লগত জ্যোতিপ্ৰসাদ আগৰৱালা আৰু আনন্দ চন্দ্ৰ আগৰৱালাৰ সম্পৰ্ক কি? আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা হৈছে দুয়োজন ভাতৃ, আৰু আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভতিজা। এইটো গম পালে আপোনালোকে। 7 নম্বৰ প্ৰশ্নটো জোনাকী আলোচনীখন কেতিয়া প্ৰকাশ হৈছিল? 1889 চনত প্ৰকাশ হৈছিল। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো অলপ ক্ৰিটিকেলকে দিয়া হৈছে ইয়াতে, যে তলৰ কোনগৰাকী অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক নহয়? ইয়াতে হয় নহয় এইবিলাক ভালদৰে চাই ল'ব। এইটো কেৱল অসমীয়াতে নহয়, বেলেগ সাবজেক্টবিলাকতো এনেকুৱা ধৰণৰ ক্ৰিটিকেল প্ৰশ্ন আহিব পাৰে। এতিয়া চন্দ্ৰ কুমাৰ আগৰৱালা হয়, লক্ষ্মীনাথ বেজবৰুৱাও হয়,
হেমচন্দ্ৰ গোস্বামীও হয়, কোন নহয়? হেমচন্দ্ৰ বৰুৱা নহয়। এতিয়া বৰুৱা গোস্বামী এইবিলাক আপোনালোকে টাইটেলবোৰ ভালদৰে চাই ল'ব। এই তিনিওগৰাকীকে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কোৱা হয়, সেইখিনিও আপোনালোকে জানে। তাৰপিছত 9 নম্বৰ প্ৰশ্নটোলৈকে আহিছোঁ। 9 নম্বৰ প্ৰশ্নটো বিন বৰাগী কবিতা পুথিখন কাৰ ৰচনা? চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ ৰচনা। 10 নম্বৰ প্ৰশ্নটো আহিছোঁ। 10 নম্বৰ প্ৰশ্নটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? প্ৰতিমা। 11 নম্বৰ প্ৰশ্নটো চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি? বিন বৰাগী। 12 নম্বৰ, এইটো হৈছে শেষৰ প্ৰশ্ন আজিৰ এই ভিডিঅ'টোৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যুৰ পিছত প্ৰকাশিত পুথিখনৰ নাম কি? চন্দ্ৰামৃত। গতিকে এইখিনি আছিলে প্ৰশ্ন আৰু চমু টকাখিনিও আপোনালোকক দেখুৱালোঁ। কিছুমান চমু টকাত থকা কিছুমান প্ৰশ্নত মই দিয়া নাই, ভালদৰে আপোনালোকে চাই ল'ব, চমু টকাখিনিও চাব, প্ৰশ্নখিনিও ভালদৰে চাব। আৰু এই ভিডিঅ'টো যদি ভাল পাইছিলে আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে এই ইনফৰমেশ্যনখিনি বা এই কথাখিনি গম পায় চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ লগত জড়িত কথাখিনি। আৰু চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰি থৈ দিয়ক, কাৰণ অসম টেটৰ লগত জড়িত আহিবলগীয়া বহুত ভিডিঅ' আহিব, আপোনালোকে সেইখিনি চাব পাৰিব। আৰু শেষত কৈছোঁ যে আমাৰ টেলিগ্ৰাম গ্ৰুপটোত জইন হ'ব পাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক আছে। আজিলৈ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈ ধন্যবাদ, নমস্কাৰ।